সকলো শিক্ষাগুৰুলৈ মোৰ ফালৰ পৰা শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ। প্ৰথমে কি শিকায়? প্ৰথমে আমাক মা দেউতাই খোজকাঢ়িব শিকায়, তাৰ পাছত শিকায় মাত মাতিব। সেইবিলাক নাজানিলে বাৰু আমি কেনেকৈ শিকাম? সেইটো কাৰণে মা দেউতা আমাৰ শিক্ষাগুৰু, প্ৰথম শিক্ষাগুৰু। তাৰপাছত আহে আমাৰ বা ভনী বা ককাই ভাই বা বাইক ককাইক বা ভাইক, তেনেকুৱাবিলাক আহে। তাৰপিছত আহে আমাৰ শিক্ষাগুৰুসকল। সকলোকে মোৰ ফালৰ পৰা শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আজি অন্যতম এটা ভিডিঅ'ৰ লগতে মোৰ ইউটিউব চেনেলটো আপোনালোকক বহুত স্বাগতম জনাইছোঁ। আৰু আজি এই ভিডিঅ'টো অলপ বেলেগ হ'ব গৈ আছে। মানে আজি এই ভিডিঅ'টো কোনো ব্লগ ভিডিঅ' নহয় বা কোনো ৰোষ্ট ভিডিঅ' নহয়। আমি সকলোৱে জানো যে 5 ছেপ্টেম্বৰ তাৰিখে আমাৰ আজি শিক্ষক দিৱস, আৰু 5 ছেপ্টেম্বৰ তাৰিখৰ দিনটোত শিক্ষক দিৱস পালন কৰা হয়। অৰ্থাৎ মই এটা কথা ক'ব আহিলোঁ, আমাৰ এই গুৰু শিষ্যৰ মাজত যিটো প্ৰেম, যিটো ভাল পোৱা, সেইটো বেলেগ ধৰণৰ। কিন্তু আজিকালি মানে আগৰ নিচিনা শিক্ষক আৰু শিষ্য পাবলৈ নাই। কাৰণ আগতে চাওক আপোনালোকে যেনেকৈ গুৰুক শিষ্যই বহুত সন্মান কৰে। চাইকেল এখন লৈ গ'লে, ৰাস্তাৰ চাইকেল এখন লৈ গ'লে বা বাইক এখন লৈ গ'লে বা স্কুটি এখনকে লৈ যাওক বা ভেস্পাৰ এখনকে লৈ যাওক, যদি চলাই যায়, তেতিয়া শিক্ষকজন যদি মুখামুখিকৈ থাকে, তেতিয়াহ'লে আগৰ শিষ্যবিলাকে কি কৰে, তাৰ পৰা নামি, চাইকেলখনৰ পৰা নামি, আগতে হয়তো শিষ্যবিলাকে বা আগতে সিমান বাইক মটৰ সেইবিলাক নাছিলে, বেছিকৈ চাইকেলে আছিলে, আৰু তাৰ পৰা নামি পিনি ছাৰজনক বা তেওঁৰ গুৰুকেইজনক সন্মান কৰে। আৰু আজিৰ দিনটো অলপ বেলেগ, মানে আজিৰ যুগটো অলপ বেলেগ। আজিকালি যদি ৰাস্তাৰে যদি মাষ্টৰক লগ পায় বা গুৰুক লগ পায়, তেতিয়া শিষ্য যদি আজিকালি যিটো সকলোৰে বাইক বা স্কুটি থাকে বা ভেস্পা আজিকালি কোনো নচলায়, মই সেইটো কথা জানো। আজিকালি ভেস্পা কোনো নচলায়, বাইক বা স্কুটি চলাই যায়। যদি মাষ্টৰজনক দেখে, তেতিয়া মাষ্টৰজনৰ আগত বেছিকৈ পকাইহে দেখায় মানে। আৰু সিহঁতি ভাবে, তাকে দেখুৱাই ভাবে আমি বহুত স্পীড দিব পাৰোঁ, বাইক স্কুটি স্পীড দিব পাৰোঁ, আৰু ছাৰহঁতক আমি দেখাওঁ, সেইটো ভাবে। সেনেকুৱা নকৰিব চাইছোঁ। দ্বিতীয় কাৰণটো হৈছে আমাৰ গুৰু শিষ্যৰ মাজত আজিৰ যুগটো, আগতে যিটো ছাত্ৰ আৰু ছাত্ৰ ছাত্ৰী বা আৰু গুৰুৰ মাজত যিটো ভালপোৱা আছিলে, যিটো আছিলে, কিন্তু আজিৰ যুগটো অলপ বেলেগ ধৰণৰ। আজিকালি মাষ্টৰবিলাকে বা গুৰুকেইজনে কি কৰে আপোনালোকে জানেনে? বা নিউজত আপোনালোকে দেখিছে, আপোনালোকে হয়তো জানেই সকলোৱে। আজিকালি মই অকল শিষ্যকে বেয়া বুলি ক'বলৈ যোৱা নাই, আমাৰ গুৰু কিছুমান বেয়া আছে। এজন দুজনৰ গুৰুৰ কাৰণে বা শিক্ষাগুৰুৰ কাৰণে সকলো বেয়া হৈ নাযায়। আজিকালি মানে শিষ্য আৰু গুৰুৰ মাজত মানে এটা প্ৰেম হৈ গৈছে, আৰু সেই প্ৰেমটো থাকিব লাগে, গুৰু শিষ্যৰ মাজত প্ৰেমটো থাকিব লাগে। কিন্তু কিছুমান গুৰু আৰু শিষ্যৰ মাজত প্ৰেমটো অলপ বেলেগ ধৰণৰ। প্ৰেমটো আপোনালোকে জানিছে মই কি ক'ব বিচাৰিছোঁ। প্ৰেমটো অলপ বেলেগ ধৰণৰ, মানে ক'ৰবাত পলুৱাই লৈ যোৱা, বিয়া পাতি লৈ যোৱা, তেনেকুৱা ধৰণৰ। সেইদিনা মই এটা পোষ্ট পাইছোঁ আমাৰ প্ৰিন্সিপাল ছাৰৰ মই ফটোকপি দেখাই দিম বাৰু আপোনালোকক, বা স্ক্ৰীণত যদি আহিছে আপোনালোকে দেখিছে। এইজন এজন মহাগুৰু হয় এজন, আৰু এইজনে মানে ছাত্ৰ ছাত্ৰীক ইংগিত দিয়ে, বেয়া ইংগিত দিয়ে, ছাত্ৰীক বেয়া ইংগিত দিয়ে, বা বেলেগ মাইকী মানুহক বেয়া ইংগিত দিয়ে। অকল সেইজন বুলিয়ে নহয়, আপোনালোকে গম পাইছে। আৰু অকল সেই গুৰুজন বুলিয়ে নহয়, মই নিউজত অকল মই বুলিয়ে নহয়, আপোনালোকেও হয়তো দেখিছে বা নিউজত বা ফটোত ক'ৰবাত হ'লেও আপোনালোকে দেখিছে। গুৰু শিষ্যৰ মাজত মানে আগৰ যুগটো নোহোৱা হৈ গৈছে। মানে গুৰু অলপ বেলেগ হৈ গৈছে আজিৰ দিনত। গুৰুও অলপ বেলেগ, অলপ বেয়া বুলি ক'ব লাগিব। এটা ঘৃণনীয় মন লৈ পিনি গুৰু কিছুমান আছে আজিৰ দিনত। আগৰ দিনত কিন্তু সেই শিক্ষাগুৰু তেনেকুৱা নাছিলে। সকলোকে মৰম কৰে, ভাল পোৱা হয়, ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰেম হয়। মানে যিটো প্ৰেম কৈছোঁ, আগৰ যুগৰ প্ৰেমটোৰ কথা কৈছোঁ, বা গুৰু আৰু ছাত্ৰ ছাত্ৰীৰ মাজত যিটো প্ৰেম, সেইটো আছিলে। কিন্তু আজিকালি অলপ বেলেগ ধৰণৰ, মানে কি হৈ গৈছে মানে আজিৰ এই যুগ। আৰু তৃতীয় কাৰণটো হৈছে গুৰু আৰু শিষ্যৰ মাজত যিটো আজিৰ দিনত যিটো সম্পৰ্ক থাকিব লাগে বা যিটো সন্মান থাকিব লাগে, সেইটো সন্মান নোহোৱা হৈ গৈছে। আজিকালি মাষ্টৰবিলাকে বা গুৰুবিলাকে কি কৰে আপোনালোকে জানেনে? আজিকালিতো সকলোৱে একদম সৰুৰ পৰাই আজিকালি আপোনালোকে দেখিছে হয়তো, 5-6ৰ পৰা ক্লাছ 5-6ৰ ল'ৰা ছোৱালীও আজিকালি গুটখা খায়, চাধা খায়,
কিবা কিবি খায় আৰু 5-6ৰ ল'ৰা ছোৱালীৰ পৰা খায় আৰু সেইবিলাক স্কুললৈ লৈ যায় আৰু মাষ্টৰবিলাকে কি কৰে জানেনে সেইবিলাক মাষ্টৰে আকৌ সেই ছাত্ৰ ছাত্ৰীৰ পৰা শিখৰ আছে নেকি গুটখা আছে নেকি সেইবিলাক খোজে আৰু খায় তেনেকুৱা আপুনি শিক্ষাগুৰুক আপোনালোকে কি বুলি সন্মান দিব আপোনালোকে কওক আৰু আগৰ দিনত কিন্তু তেনেকুৱা যদি বেয়া বস্তু নিয়ে আগৰ দিনত মানে এতিয়া কেইবছৰমানৰ আগৰ কথা কৈছোঁ এতিয়া যদি বোলে কিবা কিবি বেয়া বস্তু খাইছে আমাক তেতিয়া মধু পেকেট এটা নিলেও মানে মাৰিছিলে এই যে মধু চুফাৰী এই মিঠা মিঠা যে সেইটো খাওঁতেও মাৰিছিলে আৰু আগতে তেনেকুৱাবিলাক অকণমানি আগতেতো সিমান বেয়া বস্তু নিনিয়ে বা বেয়া বস্তু নাখায় সৰুতে কিন্তু আজিকালি ক্ষমা কৰিব এইফালে গছৰ তলত আছোঁ গৰমত সেইটো কাৰণে অলপ কালা আহিব পাৰে ঠিক আছে বাৰু মেইন কথাটো লৈ আহোঁ আজিকালি আগতে মানে আমি ক'ত আছিলোঁ আগতে ছাত্ৰ ছাত্ৰীক যিটো ভাল হ'বলৈ চেষ্টা কৰাইছিলে কিন্তু আজিৰ দিনত তেনেকুৱা নহয় মই এইটো কথা কোৱা নাই যে আজিৰ দিনত শিক্ষাগুৰুবিলাক বেয়া হয় ভাল আছে তেনেকুৱা শিক্ষাগুৰু এতিয়াও আছে কিন্তু দুজন এজন শিক্ষকৰ কাৰণে মই সেইটো কথা ক'বলৈ যোৱা নাই মানে চব শিক্ষাগুৰু বেয়া কিছুমান সকলো বেয়া সকলো ভাল তেনেকুৱা ক'বলৈ যোৱা নাই আজিৰ দিনতো তেনেকুৱা শিক্ষক আছে ভাল শিক্ষক আছে তেওঁলোকক মই বহুত সন্মান কৰোঁ কিন্তু যিবিলাকে অলপ বেয়া মন লৈ পিনি শিক্ষাগুৰু হয় বেয়া মন লৈ পিনি ছাত্ৰ ছাত্ৰীক পঢ়াই বেয়া ইংগিত দিয়ে বা কাৰোবাক কোনোবাই বিয়া পাতি লৈ যায় তেনেকুৱা শিক্ষাগুৰুক বা ল'ৰা ছোৱালীৰ পৰা গুটখা খায় নিজে খুজি খায় সেইবিলাক শিক্ষাগুৰুক কিন্তু মই শিক্ষাগুৰু বুলি সন্মান নকৰোঁ আৰু কেতিয়াও নকৰোঁ চতুৰ্থ কাৰণটো কি হৈছে আপোনালোকে জানেনে মানে আপোনালোকে চাওক আগতে চৰকাৰী স্কুলত মাষ্টৰনীবিলাকে বা শিক্ষাগুৰুবিলাকে যেনেকৈ পঢ়াইছিলে আজিকালি কিন্তু তেনেকৈ নপঢ়ায় চৰকাৰী স্কুলবোৰত আপোনালোকে মন কৰিব চৰকাৰী মই এটা কথা কওঁ আমাৰ ইয়াতে আছে এনেকুৱা বাপেকে চৰকাৰী স্কুলত মাষ্টৰ কৰে শিক্ষাগুৰু কৰে কিন্তু নিজৰ ল'ৰা ছোৱালীক প্ৰাইভেট বা বেলেগ স্কুলত দি দিয়ে তেতিয়াহ'লে আপোনালোকে নিশ্চয় বুজিব যে সেই শিক্ষাগুৰু বা সেই পিতাজন বা সেই বাপেকজন কেনেকুৱা হ'ব পাৰে বা স্কুলখনৰ কৰ্তৃপক্ষ কেনেকুৱা হ'ব পাৰে কেনেকুৱানো পঢ়াব পাৰে আপোনালোকে নিজেই ভাবি চাওক পঞ্চমটো কাৰণ হৈছে আজিৰ দিনত মানে টিচাৰ ডেট এতিয়া কেইবছৰমানৰ আগৰ পৰা হৈ গৈছে মই বেছি আগৰ দিনলৈও কথাও কোৱা নাই বা সেইটো কথাও কোৱা নাই আজিকালি মানে কি হৈ গৈছে আজিকালি টিচাৰ্ছ ডে'বোৰত কি হৈ গৈছে মানে কেক কাটে এতিয়া 5-6 বছৰ এতিয়া 10 বছৰমানৰ আগত বা 5-6 বছৰ আগত কেনেকুৱা আছিলে আপোনালোকে জানেনে আগতে আমি টিচাৰ্ছ ডে'বোৰত ভকত মাতোঁ বা আমি মিটিং মানে কেনেকুৱা ধৰণৰ মানে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে বা শিক্ষাগুৰুৰ বিষয়ে আমি দুআষাৰ কওঁ বুট মগু দিওঁ তেনেকুৱা হয় কিন্তু আজিৰ দিনত সেইটো দিন নাই আৰু অলপ মানে ষ্টেণ্ডাৰ্ড হৈ গৈছে মই সেইটো কথা কোৱা নাই যে ষ্টেণ্ডাৰ্ড নহ'ব ষ্টেণ্ডাৰ্ড হ'ব লাগে আৰু আজিৰ দিনত মানে কেক কাটে আৰু সেইবিলাক গোটেই মুখে কাণে লগাই অৱস্থা নাইকিয়া কৰি দিয়ে বহুতো কাৰণ আছে মই ক'ব পাৰিলোঁ হয় কিন্তু মই এতিয়া নকওঁ কাৰণ অলপ বেয়া হৈ যাব মানে বহুতো কাৰণ আছে অলপ বেলেগ ধৰণৰ কাৰণ আছে সেইবিলাক মই এতিয়া নকওঁ ঠিক আছে দিয়ক এইকেইটাকে মই আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব যদি মোৰ নজনা কথা কিবা এটা জানিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই তাত কাষত থকা বেল আইকনটো অল প্ৰেছ কৰি দবাই দিব আৰু মোৰ নতুন ভিডিঅ' আপোনালোকে সদায় পাই থাকিব মানে যিবিলাক ভিডিঅ' দিওঁ সেইবিলাক পাই থাকিব আৰু দিয়ক জয় আই অসম।